নমস্কাৰ, বন্তিৰ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগত নৱবৰ্ষৰ শুভেচ্ছাও যাচিলোঁ। এয়া মোৰ ইউটিউবত প্ৰথম ভিডিঅ' হয়। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি মই বনাম মিক্স বইল শাক। এই তৰকাৰীবিধত কোনো ধৰণৰ তেল ব্যৱহাৰ নহয়। খাবলৈ খুব সুন্দৰ আৰু আমাৰ শৰীৰৰ বাবে খুব উপকাৰী। এই তৰকাৰীবিধ আপোনালোকে বিভিন্ন শাকেৰে বনাব পাৰে। মই 3বিধ শাক লৈছোঁ। ব্যৱহাৰ কৰিছোঁ খুতুৰা শাক, পালেং শাক, লাই শাক, সোৱাদ অনুসৰি নিমখ, হালধি, থেতেলিয়াই লোৱা আদা, প্ৰয়োজন অনুসৰি আৰু 3টা জলকীয়া। শাকখিনি মই কাটি লৈছোঁ আৰু ইফালে কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈছে। এতিয়া এই শুকান কেৰাহীখনত মই কাটি ৰখা শাকখিনি দি দিম। শাকখিনি দিয়া হৈ গ'ল। এতিয়া হেতা এপাতেৰে শাকখিনি মই 10 ছেকেণ্ডমান লৰাই দিলোঁ। ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ দিম। নিমখ দিয়া হৈ গ'ল। আকৌ হেতা এপাতেৰে অলপ লৰাই দিম। ইয়াত এতিয়া মই প্ৰয়োজন অনুসৰি হালধি দিলোঁ আৰু পুনৰ শাকখিনি লৰাই দিলোঁ যাতে হালধিখিনি শাকত ভালদৰে মিহলি হৈ যায়। এয়া হালধিখিনি মিহলি হৈ গ'ল। এতিয়া ঢাকনিৰে শাকখিনি অলপ সময় ঢাকি ৰাখি দিম। 1 মিনিটমান পাছত ঢাকনখন আঁতৰাই হেতা পাতেৰে পুনৰ শাকখিনি লৰাই দিছোঁ। এয়া দেখিছে শাকখিনিৰ পৰা পানী ওলাবলৈ ধৰিছে। এতিয়া মই ইয়াত থেতেলিয়াই ৰখা আদাখিনি দি দিম। আদা আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব। লগতে জলকীয়া 3টাও ফালি দিম। জলকীয়া আপোনাৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। মই 3টাই লৈছোঁ। পুনৰ হেতা পাতেৰে শাকখিনি লৰাই দিম যাতে আদাখিনি ভালদৰে মিহলি হৈ যায় আৰু ঢাকনিৰে ঢাকি সিজিবলৈ দিম। 1 মিনিটমান পাছত ঢাকনখন পুনৰ আঁতৰাই দিছোঁ। এয়া দেখিছে শাকখিনিৰ পৰা পানী শুকাবলৈ ধৰিছে। ইয়াত মই এতিয়া জাব্ৰেং দিম। জাব্ৰেং হয়তো আপোনালোকে চিনি পায়। এয়া এবিধ অৰুণাচলী মছলা হয়। আমাৰ শৰীৰৰ বাবে খুব উপকাৰী। আমাৰ হজম শক্তি ভাল কৰে এই মছলাবিধে। ইয়াৰ পাছত অলপ লৰাই পুনৰ ঢাকনিৰে মই ঢাকি দিছোঁ। আকৌ 1 মিনিটৰ পাছত মই ঢাকনখন পুনৰ আঁতৰাইছোঁ। আঁতৰাই হেতা পাতেৰে শাকখিনি লৰাই দিছোঁ। এয়া দেখিছে পানী শুকাই আহিছে। ইয়াত মই এতিয়া গৰম পানী দিম। আপোনালোকে ঠাণ্ডা পানীও ব্যৱহাৰ কৰিব পাৰে। গৰম পানী দিলে সোনকালে হ'ব, সেইবাবে মই গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানী আপোনালোকৰ প্ৰয়োজন অনুসৰি ল'ব। পানী দিয়া হৈ গ'ল। এতিয়া পুনৰ মই শাকখিনি ঢাকি দিছোঁ। পুনৰ 3 মিনিটমান পাছত আঁতৰাই দিলোঁ। এয়া দেখিছে শাকখিনি উতলিছে, কিন্তু পানী আৰু কমিব লাগিব। সেইবাবে এই ধৰণে অলপ লৰাই দিছোঁ। দি পুনৰ ঢাকনখন লগাই দিম যাতে পানীটো শুকাই যায়। 3 মিনিটমান পাছত পুনৰ ঢাকনখন আঁতৰাই দিলোঁ। এয়া দেখিছে পানী কমি গৈছে। অলপ লৰাই দিছোঁ। এই তৰকাৰীবিধ বনাওঁতে আপোনালোকে কিন্তু ফ্লেমটো মিডিয়াম ৰাখিব। মোৰ তৰকাৰীখিনি হৈ গ'ল। এতিয়া মই গেছো অফ কৰি দিম আৰু তৰকাৰীখিনি অলপ ঠাণ্ডা হ'বলৈ এৰি দিম। একেবাৰে ঠাণ্ডাও নহয়, অলপ ঠাণ্ডা। এয়া মোৰ তৰকাৰী পৰিৱেশন কৰিব পৰা হৈ গ'ল। এই তৰকাৰীবিধ খাই খুব সুন্দৰ লাগে আৰু আমাৰ শৰীৰৰ বাবে খুব উপকাৰীও। আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।